নমস্কাৰ বন্ধুসকল, জব টেক আসাম চেনেলত সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিছে অসম গভৰ্ণমেণ্টে। গতিকে ভিডিঅ'টো স্কিপ নকৰা কৰি শেষলৈকে চাই থাকক। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াতে দেখিব পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট 2022। ইয়াতে উল্লেখ কৰিছে অক্টোবৰৰ প্ৰথম সপ্তাহত দিয়াৰ পৰিকল্পনাহে কৰিছে, কিন্তু ডেট ফিক্স কৰা নাই। যেতিয়া ডেট ফিক্স কৰিব, গভৰ্ণমেণ্টে অন্ততঃ 2 দিন বা 3 দিন পূৰ্বে আপোনালোকক জাননী দিব বুলি আশা কৰোঁ। ইয়াতে চাওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, ইয়াতে চাওক সেৱা অনলাইনত আপোনালোকে গৈ পেলাই আপোনালোকৰ নিজববীয়া ৰিজাল্ট চেক কৰিব পাৰিব, মেৰিট লিষ্টত আপোনাৰ নাম আছেনে নাই। ইয়াতে চাওক ৰিজাল্ট ডেট ফাৰ্ষ্ট উইক অফ অক্টোবৰ, ৰিজাল্ট ষ্টেটাছ এভেইলেবল চুন। অৰ্থাৎ যেতিয়া তাৰিখ পাক্কা কৰিব তেতিয়া গভৰ্ণমেণ্টে জাননী দিব। আৰু ইয়াতে চাওক কাট অফ মাৰ্কটো দিয়া আছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে আগতীয়া কৰি নটিফিকেশ্যন পায়। চাওক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট মেৰিট লিষ্ট 2022 অল কেণ্ডিডেট কেন ডাউনলোড। মানে ইয়াতে কৈছে আপোনালোকৰ যিমান কেণ্ডিডেট আছে কেণ্ডিডেটসমূহে গৈ পেলাই আপোনালোকে PDF ডাউনলোড কৰি ল'ব পাৰিব। অৰ্থাৎ এনচাৰ শ্বীটটো ডাউনলোড কৰিব পাৰিব আপোনালোকে কেনেকৈ ধৰণত কৰিছিলে। আৰু ৰিজাল্ট চাবলৈ এইখিনি মুকলি কৰি দিছে ডাইৰেক্ট লিংক। আপোনালোকে সেৱা অনলাইনত গ'লে বেষ্ট হ'ব। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ একোটা লাইক দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে অন্ত পৰিল। জয় আই অসম।